তো গাইজ আজি আমি যাব ওলাইছোঁ দীপজ্যোতিৰ সৈতে মই চিৰঞ্জিত। তো আমি এতিয়া যাম ফাৰ্ষ্ট এইফালেদি আমি এলা পাই লওঁ কালি দোকান গৈ ঘূৰিয়া মানি ইফালে যাব তোৰ বিদ্যাপুৰ বিদ্যাপুৰ ইডিয়া এনেকা কৰে। আমি বিদ্যাপুৰত যোৱাৰ আগতে আমি সোমাম এই চাইডে, কাৰণ এই চাইডে সোমাম। এই চাইডে আছে আমাৰ একজন পাৰ্টনাৰ, মানে আমাৰ মজা নাকি ইউটিউব চেনেলৰ মানে মালিক দাদী কুহুৰী ধীৰাজ চেত্ৰী। তো ধীৰাজ চেত্ৰী, আমি ধীৰাজ চেত্ৰী ফাৰ্ষ্ট উমৰ ঘৰত যাম, ধীৰাজ চেত্ৰীক লোৱাৰ পাছত আমি ৰাস্তা একদম বেয়া এইখিনি। তো ধীৰাজ চেত্ৰীক আমি লোৱাৰ পাছত ডাইৰেক্ট সিবাৰ যাম আমি কোকৰাঝাৰ। তো কোকৰাঝাৰত যায় কোকৰাঝাৰৰ পৰা সিবাৰ যাম আমি চেৰফাংগুৰি। তো আজিৰ ভিডিঅ' একদম ধামাকা হ'ব। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তো এইবাৰ ধীৰাজ চেত্ৰীৰ ৰোডলৈকে যাওঁ, মানে ধীৰাজ চেত্ৰীক লগ কৰক, মোৰ পাছত আপোনালোকক দেখা দেখি হ'ব। আহিয়া পালোঁ আমি দাদীৰ ঘৰত। ঘৰত যাবা নেদং, আজি ঘৰত যাবা নেদং, কালা মানুহ আহি আছে না। ৰাস্তা পাতি ঘূৰি যাম, কালা মানুহ। আৰু এলা আমি ক'ত যাম? কোকৰাঝাৰ। মানে কোকৰাঝাৰ বুলি নহয়, একদম বহুত জাগা কিবা ক'ত জাগা কথা। আমি একচুৱেলি আজি যাম চেৰফাংগুৰি, টাৰ্গেট লৈছোঁ। পাৰং না নাপাৰং, যদি সফল হওঁ তাহলে দেখা পাবি আপোনালোকে। দে তাহলে দেখা পাবি কি হয় কি নহয় চব দেখা পাবি। তো ইনকে আমি দাদীক লৈ এইবাৰ এই চাইডে এংকা কৰে কুচিয়াৰ বাৰী। আমাৰ ফালে হ'লে তো মই যদি ঢোলা কৰলংকে সেংকা সদায় খাবা আহিলোঁ সেংকা। নাই আপোনালোকে এইগিলাখন কাম নকৰিবি, বেয়া কাম। ফাইনেলি আহিয়ে পালোঁ কোকৰাঝাৰ। মোটামুটি আমি আহিছোঁ 3খন বাইক। আমি বৰ্তমান এলা আছে 4-5খান। তো আৰু বাঢ়িব বুলি আশা আছে, 15খান মান হ'ব লাগে। দীপাঞ্জলিৰ ফোন আছে নেকি? তো রাস্তাতে লগ পালুম দতমার একজন মোর ভন্টি। কি কৰি আছে একলাই? তো ফাইনেলি আমি আহিয়া পাইলাম শক্তি আশ্রমত। ইগো শক্তি আশ্রম, কিন্তু জাগা কতে নাম এলা বর্তমান আমি মানুহ ঘৰত আছো। মানুহ ঘৰত আমি খাব নালাগে, মই খাম আমি একচুৱেলি বান্দৰ চহৰ সেইকাৰণে মাল দিছে, মাল কলো আমার আধার কিন্তু একটা মইটা আমার আধার। আমি বান্দরে বান্দর চাওয়া কোৱা মেইন মানুহটা হল আমার দাদী। আজি দাদীৰ বান্দৰ চাওয়া কোৱা মানুহটা কলো খাই আছে। আমি যাবা ওলাইলোঁ চেৰফাংগুৰি, আৰু লগতে ভণ্টিক লগ পালোঁ। ভণ্টিও আমাৰ লগতে যাব। ভণ্টিৰ নাম হ'ল অনুপ্ৰিয়া। ইয়াৰ এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম ক'ব অনুপ্ৰিয়া ৰয়। আৰু আপোনালোকে চাই থাকক। আৰু এইফালে চাওক, খানা কি খানা, পানচিনিৰ খানা। তো মানে কি কওঁ, এইবাৰ একদম খানাই খানা। কতখান খাবি দেই খানা, কি দিছে পুৰি বুন্দিয়া ভুজিয়া মিষ্টি আৰু একদম ধামাকা খানা। আমি আহি পালোঁ বৰ্তমান চেৰফাংগুৰি মেইন হাইৱেত উঠিছোঁ। হাইৱেত উঠি এইবাৰ আমি চুইচ গেট যাম, যিহেতু আমি ব্ৰিজৰ তলিৰে যাব লাগিব। ফুটা কৰে আহি গাঁও, ফুটা আমি কৰিব নালাগে, বেলেগে কৰি থৈছে। আচ্ছা দে তাহলে। আমি আহিয়া পালোঁ চেৰফাংগুৰিত থকা দুখন চুইচ গেট আছে। চুইচ গেটখনত আহিয়া পালোঁ। আমাৰ লগত আছে দাদী। ইফালে বহুত মোটামুটি গোটা হেনে বিজি আর কি একদম। আমার সেইফালে আছে একটা ড্রোনম্যান, এই যে ভিডিও। দাদী কিবা ক'ব? কি কম আৰু, মজা জাগা একদম, কুহুৰী মজা জাগা আহিব। আৰু মই মোটামুটি ভিতৰত এখন হাফ পেণ্ট পিন্ধি আহিছোঁ। কোনো দেৰিয়ে নাই আৰু কি, পানী দেখাৰ লগে লগে
চেৰফাংগুৰিত আহিছোঁ যিহেতু চুইচ গেটত ছায়া নাযামতে কিয় হা লগতে মই এইবাৰ কি কৰিম মাছো মাৰিম এতিয়া মাছ নাপালেও পানী খেদল কৰা আমাৰ স্বভাৱ গো আছে আমি বৰ্তমান এইবাৰ ড্ৰোন শ্বট লোৱাৰ কাৰণে চবেই ৰেডি এইফালে আমাৰ দাদী এইফালে আমাৰ চিৰঞ্জিত দাদী এইফালে আমাৰ গোটাই দাদী কুহুৰী দাদী না কি কৰিছ দাদী ধ্যান কৰি আছ দাদীক দেখ না পুৰা একদম ওম সংস্কৃতায় নমঃ ওম লাইকায় নমঃ আচ্ছা দে বিয়াখন সোনকালে হওক আমি চুইচ গেটৰ পৰা যাম এতিয়া মোটামুটি বহুত টাইম হ'ল গা পা ধুলোঁ মানে পূৰা এনজয় যিখিনি পালোঁ দেখালোঁ তো এইবাৰ যাওঁ দেখোঁ কি হয় কি নহয় ৰাস্তাত কি কৰিব পাৰোঁ আমি আহি পালোঁ দতমা মোৰ একটা ভণ্টিৰ ঘৰত আৰু আহি এটা লাভেই হ'ল না তাতে কি কৰিছে আম খালোঁ বৰ্তমান আমেৰ খালি কৈ এটা বেছি আছে আৰু বাকী চব খতম তো এখন আৰু একটা লাভ হ'ল মোৰ ঘৰৰ কাৰণে খানি তামোল নিয়ে যাম তামোল শুকনা তামোল এই আৰু বাকী এলা কি হয় কি নহয় দেখি থাক তো এলা আমি যাবা ওলালোঁ বিলাচীপাৰা হয়া চাপৰ হয়া ডাইৰেক্ট বঙাইগাঁও অনুপ্ৰিয়া হৰে ঘৰত সোমাইছিলোঁ তাৰ পৰা যাম ভণ্টি বাই বাই এই রাস্তাটা দিয়ে গেলে পায় সাপরগ্রাম আর সিধাই গেলে পাব বিলাসীপাৰা বেলতলে এইখিনিয়ে আজিৰ ভিডিঅ'টোত যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গোটেই একদম ধামাকা কৰি দিব আৰু লগতে বাই বাই ধন্যবাদ লাভ ইউ তো মানে কি ক'ম আৰু যিদিনাই অলপ চাংখানি কিবা ভাবিয়া ওদিনাই আৰু আহিয়া পৰে পানীটা